নমস্কাৰ, এতিয়া মই যাব ওলাইছোঁ আপোনাৰ যোৰহাট। আপোনাৰ ফেৰীত যাম। ইয়াৰ পৰা এতিয়া ধুনাগুৰি ঘাট এইফালে মাজুলীৰ পৰা আপোনাৰ নিমাতী ঘাটলৈ যাম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আছোঁ আপোনাৰ নাহৰহাটী থান, মানে মোৰ মামাৰ ল'ৰাটো দেখাবৰ কাৰণে আনিছোঁ। ইয়াত বহুত গছ গছনিৰে ভৰা, একদম বহুত বান্দৰ আছে। বান্দৰে খেদি আহে আপোনালোকলৈ। আপোনালোক আহিব, মই দি থাকিম ভিডিঅ'বোৰ চাব দেই। এতিয়া পাই গ'লে আপোনাৰ ধুনাগুৰি ঘাট, আৰু এইখন নতুনকৈ বনাই থকা ব্ৰিজখন আপোনাৰ মাজুলী সংযোগী এইখন ব্ৰিজ হৈছে আৰু আধা আছে। এখন ফেৰী ইয়াৰ পৰা যাম, এখন ব্ৰহ্মপুত্ৰ চাওক। এইটো এতিয়া খুটা নম্বৰ আপোনাৰ 29, 28, 27 এইকেইটা। এইটো এটা ধুনাগুৰি ডন আহিছে লগ কৰিবৰ কাৰণে। আমাৰ জাহাজ পাই গ'লহি। সেইখন গৈছে, সেইখন মানে আপোনাৰ কোম্পানী, আৰু এইখন আহি আছে আমাৰ পেচেঞ্জাৰখন। বাকী আমি চব ৰখি চাই আছোঁ আৰু ধেৰ আছে যাবৰ কাৰণে। বালি চাপৰি পাই গ'লহি। বালি চাপৰি এতিয়া ফেৰীখন তাত লগাই থৈছে, ইয়াত নমাব আৰু। আমি এতিয়া পাই গ'লোহি আপোনাৰ আউনীআটী সত্ৰ, আৰু এতিয়া দেৰি হৈছে, ইয়াত নোসোমাওঁ আৰু আকৌ যাব আছে ইয়াৰ পৰা আপোনাৰ যোৰহাট যামতো। ঠিক আছে, কমলাবাৰী পালোহি। এতিয়া কমলাবাৰী চাৰিআলিতে আছোঁ, আৰু এইফালে আহিব দিব্যদাক লগ কৰিবৰ কাৰণে ৰখি আছোঁ। এই পালোহি মাজুলী কমলাবাৰী, আৰু এই দিব্যদাক লগ পালোঁ। দিব্যদা কোৱা, কেনেকুৱা লাগিছে আজি? ৰূপমক লগ পালোঁ, গহপুৰত ভাইটি, মৰমৰ ভাইটি লগ পাই থাকোঁ। বহুত মানে বহুত সহায় কৰে। হয়, আজি মাজুলী এতিয়া কমলাবাৰী পালোহিতো। এতিয়া চাহ খুৱাইছে দেই। মই কৈছিলোঁ ভাত খাবৰ কাৰণে, তাৰপিছত মানে কৈছে বাজেটত নাই বুলি কৈছে। বাজেটত আছে, সময় নাই মানে। এতিয়া লাষ্ট ফেৰী পাবগৈ, ইয়াত মাংস ভাতটো খাই থাকিলে ফেৰী ফেইল হৈ যাব। পিছত ক'ব যে দিব্যদাই লেট কৰি দিলে। বাকী হেৰি যে আমাৰ গহপুৰ কেতিয়া যাব? গহপুৰ গৈ আছোঁ সোনকালে, যাব দেই, লগ পাম। আৰু দিব্যদানৰ ভিডিঅ'বোৰ চাই থাকে। ৰাণুমাই বিহু দলৰ ইয়াৰ মেইন মানুহ আৰু এইকেইটা। ৰমেন দাহঁত আছে, বাকী গোটেইকেইটা আৰু। ই অকণ বেছিকৈ কৰে বাৰু, ইমানো নহয়। হয়, আপোনালোকে চাই থাকিবচোন। এই ৰাণুমাই বিহু দল বুলি ইউটিউবত মাৰিব, একদম ওলাই যাব এইকেইটা। আৰু ৰূপম বৰা গহপুৰ বুলি আছে ফেচবুকত, সকলোৱে চাব। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে। ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। হয়, ধন্যবাদ দিব ভাইটি। ঠিক আছে, আমি গৈ থাকোঁ, ভিডিঅ'বোৰ দি থাকিম, চাব। এতিয়া পাই গ'লে আপোনাৰ কমলাবাৰী, আৰু ফেৰী লাগি আছে, যাবহে লাগে। বাইক চাইক উঠালোঁ এইফালে। টিকেটখিনি কাটি মেলি এণ্ট্ৰি কৰা হ'ল। বাকী ফটো উঠি আছে। বাকী গৈ আছোঁ, দেখাই থাকিম, আপোনালোকে চাব। নিমাতী ঘাট পাই গ'লহি, আৰু খবৰ নামিছে। এইখনতে আহিছিলোঁ আমি এতিয়া যোৰহাট পালোঁহি, আৰু এয়া চাহ খাব লৈছোঁ। বাকী এইফালে আছে কেক, আৰু মোৰ লগত আছে আমাৰ ৰিতুপন দা যোৰহাটৰ। আমাক লগ কৰিলেহি, ভাল লাগিলে। বহুত দিনৰ মূৰত লগ পালোঁ ন? বহুত দিনৰ মূৰত লগ পাইছোঁ। বছৰ হ'ল ন? হৈ গ'ল 3-4 বছৰ। মই নেহা বাইদেউ পাইছিলোঁ আগতে লগ, তাৰপিছত তোমাক মাজতে লগ কৰিম বুলি ক'লোঁ। তুমিতো ক'ৰবাত আছিলা ন, ছুটীত আছিলা। এইবাৰ লগ পালোঁ আৰু। বাকী ভাল লাগিলে। আহি পালোঁহি হোমষ্টে, মানে হোমষ্টে এটা লৈ ল'লোঁ, আৰু মই ভাত পানী বনাই খাম। এইফালে আমাৰ বিচনা, এইফালে AC আছে ধুনীয়াকৈ, ফেন লগাই লৈছোঁ। বাকী এইটো আমাৰ বাথৰুমটো। বাকী পাকঘৰ চাকঘৰ এয়া ধুনীয়াকৈ চিলিণ্ডাৰ আছে, বনাই খোৱাহে কথা আৰু। ফ্ৰিজো আছে, ফ্ৰিজত চাব কি আছে। দেখিছে, নেমু এটা আৰু বিজলকীয়া এটা থৈ গৈছে। বাকী এইটো এতিয়া উপস্থিত আছোঁ যোৰহাটৰ বজাৰত, আৰু এইফালে লৈ লওঁ বস্তু। বাকী আৰু পৰিৱেশ, এতিয়া ৰুম পাই গ'লোহি, আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। কেনেকুৱা পালে জনাব, ধন্যবাদ, বাই বাই।